নমস্কাৰ এয়া উত্তৰ পূব ভাৰতৰ ৰাজ্য অসমৰ যোৰহাট জিলা আৰু ইয়াতে আছে এখন অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয় বৰ্তমান ডক্টৰ ৰূপৰেখা বৰদলৈ বাইদেউৰ অধ্যক্ষতাত চলি থকা মহাবিদ্যালয়খনত বিভিন্ন সময়ত বিভিন্ন ধৰণে পৰিৱেশ সজাগতামূলক বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰি থকা হয় কাকজান মহাবিদ্যালয়ৰ বিভিন্ন পৰিৱেশমূলক সজাগতা হেউজকৰণ আদি কাৰ্যসূচীৰ বাবে বিগত সময়ত ডিস্ট্ৰিক্ট গ্ৰীণ চেম্পিয়ন বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে মহাবিদ্যালয়খনৰ বিভিন্ন ইতিবাচক পদক্ষেপৰ মাজত এইবাৰ অন্য এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে সেইটো হৈছে ইকো ব্ৰিক প্ৰজেক্ট প্ৰজেক্টটো লোৱা হৈছে মহাবিদ্যালয়খনৰ এনএছএছ ইউনিটটোৰ সহায়ত আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আপোনালোকৰ সকলোৱে অৱগত যে বৰ্তমান সময়ত প্লাষ্টিক প্ৰদূষণ এটা বৃহৎ পৰিমাণৰ প্ৰদূষণৰ কাৰক হিচাপে গঢ় লৈ উঠিছে প্লাষ্টিক প্ৰদূষণ দুই ধৰণে হয় এক নম্বৰটো হৈছে প্লাষ্টিক ৰেপাৰ আমি যিমানেই চেষ্টা নকৰো লাগে কিন্তু আমাৰ দৈনন্দিন প্ৰয়োজনীয় বেছিভাগ বস্তু প্লাষ্টিকৰে হয় ধৰি লওক আপোনালোকৰ ব্ৰেড বিস্কুট বা চিপছ আদি বিভিন্ন ধৰণৰ বস্তুবিলাক আমি প্লাষ্টিক ৰেপাৰতে মেৰিয়াই থকাত পাওঁ কিয়নো এই বস্তুসমূহ আমাৰ দৈনন্দিন প্ৰয়োজনীয় গতিকে আমি এইসমূহ ত্যাগ কৰিব নোৱাৰো প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ ব্যক্তি হিচাপে এইসমূহ বস্তু ব্যৱহাৰ কৰোঁতে আমাৰ বেয়া লাগে কিয়নো এইসমূহ বস্তু কোনো ধৰণে ৰিচাইকেল নহয় আমি ইউজ কৰি পেলাই ইয়াক ডাষ্টবিনত পেলাই দিওঁ আৰু ডাষ্টবিনত পেলাই দিয়াৰ পিছত এইসমূহ গৈ পেলাই এটা বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা হিচাপে গঢ় লৈ উঠে প্লাষ্টিক প্ৰদূষণৰ দ্বিতীয়টো কাৰণ হ'ল প্লাষ্টিক বটল কিয়নো আমি শীতল পানীও খাওঁ বা সাধাৰণ পানী খাওঁ এই সকলোবোৰ প্লাষ্টিক বটলত আহে আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে এটা ৰিপৰ্টৰ মতে বৰ্তমান বিশ্বৰ জনসংখ্যাই প্ৰতি মিনিটত 1 মিলিয়ন প্লাষ্টিক বটল ব্যৱহাৰ কৰি আছে যিসমূহ কোনো ধৰণে ৰিচাইকেল নহয় ৰিচাইকেল হ'লেও 1% বা 2% ৰিচাইকেল হয় আৰু বাকীখিনি পৰিৱেশৰ লগত মিলি যায় সেইবাবে আমাৰ মহাবিদ্যালয়ত গ্ৰহণ কৰা হৈছে এইটো ইকো ব্ৰিক মেকিং প্ৰজেক্ট এই প্ৰজেক্টটোত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিমাণে সহায় কৰিছে আৰু মন প্ৰাণ দি কাম কৰিছে এই প্ৰজেক্টটোত আমাৰ গুৰু দায়িত্ব লৈছে কাকজান মহাবিদ্যালয়ৰ এজন শিক্ষক তথা কাকজান মহাবিদ্যালয় এনএছএছ ইউনিটৰ হেড জয়ন্তা দুৱৰা ছাৰ এই প্ৰজেক্টটো কৰোঁতে আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা দুই ধৰণে সহায় ল'বলগীয়া হৈছে এক নম্বৰটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ঘৰত যোনবিলাক প্লাষ্টিক ইউজ কৰে প্লাষ্টিক ৰেপাৰ হওক প্লাষ্টিক বটল হওক সেইবিলাক মহাবিদ্যালয়লৈ কঢ়িয়াই আনিবলৈ দিয়া হৈছে আৰু এইবিলাক মহাবিদ্যালয়ত দুটা বিন স্থাপন কৰি দিছে ছাৰে আৰু সেই বিনকেইটাত এই যোনবিলাক জাবৰ আছে বা ঘৰৰ যোনবিলাক প্লাষ্টিক আছে সেইবিলাক থবলৈ দিয়া হৈছে পদক্ষেপটো ছাৰে গ্ৰহণ কৰিছে কাকজান মহাবিদ্যালয়ৰ ওচৰে পাজৰে যোনবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে তাৰ পৰা প্লাষ্টিক বটল হওক প্লাষ্টিক ৰেপাৰ হওক কালেক্ট কৰা লগতে ছাৰে আমাক এটা দিন নিৰ্দিষ্ট কৰি দিছিলে যি দিনটোত আমি কাকজান মহাবিদ্যালয়ৰ আশে-পাশে থকা ব্যৱসায় প্ৰতিষ্ঠানবিলাকৰ ওচৰ পাজৰবিলাক চাফা কৰিবলৈ আৰু চাফাই অভিযানটোত যোনবিলাক প্লাষ্টিক ৰেপাৰ আছে আৰু প্লাষ্টিক বটল আছে সেইবিলাক বেগত ভৰাই পেলাই আমি কাকজান মহাবিদ্যালয়লৈ লৈ আহিবলৈ দিছিলে এই চাফাই অভিযানটোৰ জৰিয়তে আমাৰ এক গুলিত দুই শিকাৰ হৈছিলে প্ৰথমটো হৈছে কাকজান মহাবিদ্যালয়ৰ ওচৰ পাজৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাক চাফা হৈছিলে লগতে যোনবিলাক প্লাষ্টিক ৰেপাৰ আছে বা প্লাষ্টিক বটল আছে সেইবিলাক আমি মহাবিদ্যালয়ত কালেক্ট কৰি আনিবলৈ সক্ষম হৈছিলো যিটো ইকো ব্ৰিক মেকিং প্ৰজেক্টত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে চাফাই অভিযানটোত কাকজান মহাবিদ্যালয়ৰ এনএছএছ ইউনিটৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে মন খুলি পেলাই কাম কৰিছে লগতে কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সমূহ বিষয়ববীয়াই পূৰ্ণ সহযোগিতা আগবঢ়াইছে সকলো ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতাত আমি ব্যৱসায় স্থলীসমূহৰ পৰা এক বৃহৎ সংখ্যক প্লাষ্টিক ৱেষ্ট আমি সংগ্ৰহ কৰিবলৈ সক্ষম হ'লো এই ইকোব্ৰিক কেনেকৈ বনাব লাগে তাক লৈ পেলাই মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা ববিতা বৰকটকী বাইদেৱে আমাক বিভিন্ন ধৰণে উপদেশ দিছিলে আৰু তেওঁ নিজে প্ৰেক্টিকেল কৰি পেলাই দেখুৱাই দিছিলে ছাত্ৰ ছাত্ৰীসকলক যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইকোব্ৰিক বনাব পাৰে আৰু মই এতিয়া তাৰ এটা সৰু ক্লিপ আপোনালোকক দেখুৱাইছো দেখিছানে আজিকালি বাহিৰৰ জাগাত ইকোব্ৰিক বনালে ইকোব্ৰিকবোৰ লৈও যায় এইবিলাকত আমি এতিয়া কি কৰিব লাগিব এই যে তোমালোকৰ পলিথিন বিলাক যে আছে আমি গোটাইছো পলিথিন বিলাক ইয়াত আমি খুচি খুচি ভৰাই এনেকুৱা টান হৈ যাব টান হৈ যোৱাৰ পিছত সফৰটো কিন্তু লাগিব সফৰ নোহোৱা বটল আনিব নোৱাৰা বা ঘৰতেও তোমালোকে এনেকুৱা বনাব পাৰা ঘৰত বনালে বহুত বেছি নোলায় ধৰা তোমাৰ কিন্তু আমি যেতিয়া এনেকে ইয়াত লৈ পেলাই আমি ইয়াত খুচি কি হয় এটা টান কৰি বনাই পেলাই আমি এইবোৰ বস্তুৰে ব্ৰিকৰ নিচিনাকে বনাই আমি এনেকুৱা বক্স বনাব পাৰোঁ নহয় আমি যদি চিমেণ্ট মাটি দিলেও খাই যায় গতিকে আমি এনেকুৱা বস্তুবিলাক বনাব পাৰোঁ য'ত আমাৰ ইউজো হয় আৰু এইটো ৰিডিউচো হয় এই পদক্ষেপ সম্পৰ্কত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰই কি কয় আহকচোন চাওঁ
বৰ্তমান বাঢ়ি অহা প্লাষ্টিকৰ পৰিমাণৰ লগত যুঁজ দিবলৈ আমাৰ মহাবিদ্যালয়ে এটা যোনটো পদক্ষেপ হাতত লৈছে সেই পদক্ষেপটো যদি অসমৰ পৃথিৱীৰ সকলো মহাবিদ্যালয়ে যোগদান কৰে তাৰ ফলত এটা বহু পৰিমাণৰ প্লাষ্টিকৰ পৰিমাণ আমাৰ পৃথিৱীৰ পৰা কমি যাব এই পদক্ষেপে যাতে এটা ইতিবাচক চিন্তাৰ পৰিচায়ক হয় তাৰ বাবে আমি একলগ হৈ কাম কৰিব যাব লাগিব কাৰণ একতাই হৈছে পৰম বল কাকজান মহাবিদ্যালয়ৰ এই পদক্ষেপটো এটা ইতিবাচক পদক্ষেপ হৈ ৰওক তাৰে কামনা কৰিছো লগতে আপোনালোকে কমেন্টত জনাব যে এই পদক্ষেপটো কেনেকুৱা আমি আশা কৰো প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী পৰিৱেশৰ প্ৰতি দায়বদ্ধ হওক প্ৰত্যেকজন নাগৰিক পৰিৱেশৰ প্ৰতি দায়বদ্ধ হওক কাৰণ পৰিৱেশ থাকিলেহে আমি থাকিম আশা কৰো আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেন্তে শেয়াৰ কৰিব আজিলৈ ভিডিওটো ইমানেই আছিল জয় অসম জয়টো কাকজান মহাবিদ্যালয় নমস্কাৰ